নমস্কাৰ বন্ধুসকল, চৰকাৰী ঘৰৰ নতুনকৈ চেংচন হোৱা লিষ্ট আপোনালোকে কেনেকৈ চেক কৰিব তাৰ ওপৰত আজি ভিডিঅ'টো লৈ আহিছোঁ। যিহেতু বৰ্তমানলৈকে বহুতো লোকৰ চৰকাৰী ঘৰ চেংচন হৈ গৈছে আৰু বহুতো লোকৰ এই লিষ্টত নতুনকৈ নাম আহিছে। সকলো ডিষ্ট্ৰিক্টতে প্ৰায় 2 দিনৰ মূৰে মূৰে নতুন ঘৰ চেংচন হৈ আছে। এই নতুনকৈ চেংচন হৈ থকা লিষ্টসমূহ আপোনালোকে ক'ত কেনেকৈ চাব পাৰিব তাৰ ওপৰতে আজি ভিডিঅ'টো লৈ আহিছোঁ। আৰু আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি যাব। যিহেতু সকলো ডিষ্ট্ৰিক্টতে 2 দিনৰ মূৰে মূৰে নতুন ঘৰ চেংচন হোৱাৰ লগতে প্ৰথম কিস্তিৰ ধন 32,500 টকাকৈ লাভ কৰিছে। বহুতৰে চৰকাৰী ঘৰ চেংচন হৈ গ'ল, কিন্তু তেওঁলোকে গম পোৱা নাই। এই লিষ্টখন চালে আপোনালোকে সম্পূৰ্ণ গম পাব। বহুতো মানুহে ঘৰ চেংচন হোৱাৰ পাছতো টকা লাভ কৰা নাই। তাৰ কাৰণে আপোনালোকে এই লিষ্টখন চেক কৰিলে গম পাব আপোনালোকে কিয় টকা লাভ কৰা নাই, কেতিয়া লাভ কৰিব, সকলোবোৰ এই ভিডিঅ'টোত জানিব পাৰিব। লিষ্টখন চাবৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাব। তাত এই পেজখনৰ লিংক দিয়া আছে। তাত ক্লিক কৰি আপোনালোকে এই পেজখনত আহিব পাৰিব। পেজখনত অহাৰ পাছত আপোনালোকে চাব ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্টৰ 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাব। ইয়াত আপোনালোকে ক্লিক কৰাৰ পাছত এই পেজখন অ'পেন হ'ব। ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ সম্পূৰ্ণ এড্ৰেছটো ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট আপোনালোকে ষ্টেটখন চিলেক্ট কৰিব, আছাম। নেক্সট নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, যাৰ যি ডিষ্ট্ৰিক্ট পৰে। তাৰ পাছত নিজৰ ব্লকটো চিলেক্ট কৰি ল'ব। শেষত নিজৰ গাঁও পঞ্চায়তৰ নামটো চিলেক্ট কৰিব আৰু তলত এটা কেপচা দিয়া আছে। ইয়াত কোনো প্লাছ মাইনাছ যিকোনো থাকিব পাৰে। মোৰ ইয়াত প্লাছ আহিছে। এইটো শুদ্ধকৈ ফিল আপ কৰি ল'ব। ফিল আপ কৰি আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট কৰাৰ পাছত আপোনালোকে তলত দেখিবলৈ পাব আপোনালোকৰ গাঁও পঞ্চায়তৰ আণ্ডাৰত যিমানকেইখন গাঁও আছে সকলো গাঁৱৰে লিষ্ট আপোনালোকে চেক কৰিব পাৰিব। প্ৰথম আপোনালোকে গাঁওখন তললৈ স্ক্ৰল ডাউন কৰি আপোনালোকৰ যিখন গাঁও হয় সেইখন চিলেক্ট কৰি ল'ব। নেক্সট আপোনালোকৰ দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে চাব পাৰিব। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ সহায়তে আপোনালোকে চৰকাৰী ঘৰৰ টকা যদিহে লাভ কৰা নাই তেন্তে কিয় লাভ কৰা নাই, কেতিয়া লাভ কৰিব, আপোনালোকৰ বেংক একাউণ্ট ভেৰিফাই হ'ল নে নাই, সকলোবিলাক এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ সহায়ত চেক কৰিব পাৰিব। নেক্সট আপোনালোকে নিজৰ নামটো চেক কৰি ল'ব পাৰিব আৰু এনেদৰে ইয়াত সকলোবোৰ ডিটেইলছ আপোনালোকে চাই ল'ব পাৰিব। ইয়াত আপোনালোকৰ চেংচন নম্বৰ, চেংচন ডেট, কিমান তাৰিখে চেংচন হৈছে সেইটো চেক কৰিব পাৰিব। ইয়াত যোৱাকালি অৰ্থাৎ জুলাই মাহৰ 4 তাৰিখে বহুতো মানুহৰ ঘৰ চেংচন হৈছে। এইসকলৰো আৰু 10-15 দিনৰ ভিতৰতে প্ৰথম কিস্তিৰ ধন লাভ কৰিব। লগতে সকলো মানুহৰে 1,30,000 টকাকৈ লাভ কৰিছে। ফেব্ৰুৱাৰী মাহত, মাৰ্চ মাহত যিসকলৰ ঘৰ চেংচন হৈছিল তেওঁলোকে সকলোৱে প্ৰথম কিস্তি, দ্বিতীয় কিস্তিৰ ধন লাভ কৰিছে। কিন্তু বহুতো এনেকুৱা লোক আছে যিসকলৰ মাৰ্চ মাহতে ঘৰ চেংচন হৈ গৈছিল, কিন্তু বৰ্তমানলৈকে কোনো প্ৰথম কিস্তিৰ ধন লাভ কৰা নাই। তেওঁলোকে কিয় লাভ কৰা নাই তেওঁলোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ সহায়ত চেক কৰিব পাৰিব। আৰু কেনেকৈ চেক কৰিব সেইটো মই ভিডিঅ'টোৰ শেষত জনাই দিম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলৰ নতুনকৈ চেংচন হৈছে কিন্তু কোনো ধৰণৰ টকা লাভ কৰা নাই তেওঁলোকৰ এনেকৈ হাউচ চেংচন দেখাই থাকিব। আৰু চেংচন নোহোৱাসকলৰ এনেদৰে প্ৰপ'জ চাইট দেখাই থাকিব। চেংচন হোৱাৰ লগে লগে আপোনালোকে ইয়াত চেংচন নম্বৰ আৰু চেংচন এমাউণ্টটো দেখিবলৈ পাব। নতুনকৈ নাম অহা এই প্ৰপ'জ চাইট হৈ থকাবিলাকৰো 2 দিনৰ ভিতৰতে চেংচন হৈ যাব। সেইটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে প্ৰত্যেক মাহতে 2-3 দিনৰ মূৰে মূৰে নতুন ঘৰ চেংচন হৈ আছে। এতিয়া আহোঁ ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ সহায়ত আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ টকা কিয় লাভ কৰা নাই, কেতিয়া লাভ কৰিব, সকলোবোৰ চেক কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে ইয়াত নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কপি কৰি ল'ব। কপি কৰাৰ পাছত আপোনালোকে ওপৰত চাব, ওপৰলৈ আহিব, ওপৰত চাব ষ্টেক হোল্ডাৰ।
এই ষ্টেক হোল্ডাৰ অপশ্যনটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত প্ৰথম অপশ্যনটো PMAYG বেনিফিচিয়াৰী এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এই পেজখন ওপেন হ'ব। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত বহুৱাই দিব। নেক্সট যোনটো কেপচা দিয়া আছে এই কেপচাটো ইয়াত শুদ্ধকৈ বহুৱাই দিব। কেপচাটো বহুৱাই আপোনালোকে সাবমিট বটনত ক্লিক কৰিব। নেক্সট অলপ সময় ৱেইট কৰাৰ পিছত এই পেজখন ওপেন হ'ব। ইয়াত আপোনাৰ নাম, এড্ৰেছ, সম্পূৰ্ণ ডিটেইলছ ওলাই আহিব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব এই হাউচ ষ্টেটাছৰ ঠাইত আপোনাৰ যদি হাউচটো চেংচন হৈছে তেন্তে ইয়াত হাউচ চেংচন দেখা পাব, আৰু লগতে যদি চেংচন হোৱা নাই তেন্তে প্ৰপ'জ সাইট দেখা পাব। আৰু তললৈ স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে বেংক ডিটেইলছৰ ঠাইত আপোনাৰ বেংক একাউণ্টখন ভেৰিফাই হ'ল নে নাই সেইটো চেক কৰিব পাৰিব। ইয়াত একাউণ্ট ষ্টেটাছৰ ঠাইত এইজনৰ পেণ্ডিং এট PFMSN দেখাই আছে। ইয়াৰ একাউণ্ট ষ্টেটাছটো ভেৰিফাই হোৱা নাই, তাৰ কাৰণে এওঁ পইচা লাভ কৰা নাই। যিহেতু ইয়াৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখেই চৰকাৰী ঘৰ চেংচন হৈ গৈছিল, মানে একাউণ্ট ভেৰিফাই নোহোৱাৰ কাৰণে এওঁ বৰ্তমানলৈকে কোনো ধৰণৰ টকা লাভ কৰা নাই। আৰু আধাৰ ষ্টেটাছৰ ঠাইতো এওঁৰ ভেৰিফিকেশ্যন কমপ্লিট হোৱা নাই। যিহেতু আজিকালি সকলো ধৰণৰ চৰকাৰী স্কিমৰ টকা চৰকাৰে DBTৰ মাধ্যমেৰে অৰ্থাৎ আপোনাৰ আধাৰ নাম্বাৰৰ সহায়ত আপোনাৰ নিজৰ বেংক একাউণ্টত পঠিওৱা হয়। তাৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টখন লিংক কৰিব লাগিব। তাৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে মোৰ চেনেলটোত গৈ সেই ভিডিঅ'টো চাব পাৰিব। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। আৰু শেষত ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব এটা কৰি যাব।